আজি মই আহিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বসতি স্থান সুন্দৰীদিয়ালৈ। 6 বহাগৰ দিনাখন বৰপেটা সুন্দৰীদিয়া সত্ৰত এটা আকৰ্ষণীয় উৎসৱ দেখিবলৈ পোৱা যায়, সেয়া বহাগৰ সুঁৱেৰী উৎসৱ। প্ৰায় 300ৰো অধিক বছৰ পুৰণি বহাগৰ সুঁৱেৰী উৎসৱ সুন্দৰীদিয়া বাসীসকলৰ মনত বৰ আপোন। এই বহাগৰ সুঁৱেৰী উৎসৱৰ এক বিশেষ কাহিনী আছে। আমি সকলোৱে জানো যে দৌল মহোৎসৱত গোসাঁইক মণিকূট গৃহৰ পৰা উলিয়াই আনি হেকেটা খুৱাবলৈ লৈ যোৱা হয় আৰু হেকেটা খোৱাৰ পিছত মূল গৃহৰ চাৰিওফালে গোসাঁইক 7 পাক ঘূৰোৱা হয় আৰু 7 পাক ঘূৰণ সম্পূৰ্ণ হোৱাৰ পিছত মণিকূট গৃহত গোসাঁইক পুনৰ স্থাপন কৰা হয়। কিন্তু বহাগৰ সুঁৱেৰী উৎসৱৰ 300 বছৰ পুৰণি এটা বিশেষ কাহিনী আছে। এবাৰ দৌল উৎসৱৰ সময়ত সুন্দৰীদিয়া সত্ৰত গোসাঁইক মণিকূট গৃহৰ চাৰিওফালে ঘূৰাই থাকোঁতেই হঠাৎ বতাহ, বৰষুণ আৰু ধুমুহাৰ সৃষ্টি হ'ল, যাৰ ফলত 2 পাক ঘূৰণহে সম্পূৰ্ণ হ'ল। আৰু এই 2 পাক ঘূৰণ সম্পূৰ্ণ হোৱাৰ পিছতেই ৰাইজে ভগৱানৰ ওচৰত তুতি মিনতি কৰি কলীয়া গোসাঁইক মণিকূট গৃহৰ ভিতৰত স্থাপন কৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই বছৰতে মাৰি মৰক হ'ল সুন্দৰীদিয়া জনগণৰ মাজত অপায় অমংগলে দেখা দিলে। ধৰ্মপ্ৰাণ মানুহৰ বিশ্বাস যে গোসাঁইক ফুৰোৱাত হীন দেৰি হোৱাত এই অপায় অমংগলে দেখা দিলে। গতিকে সত্ৰৰ ভিতৰতে ৰাইজমেল বহিল আৰু তাত সিদ্ধান্ত ল'লে যে বাকী থকা 5 পাক গোসাঁইৰ ঘূৰণ সম্পূৰ্ণ কৰিব লাগিব আৰু এই তাৰিখ 6 বহাগৰ দিনটোতে ঠিক কৰিলে আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটো আজিলৈ চলি আহিছে। প্ৰায় 300ৰো অধিক বছৰ পুৰণি এই বহাগৰ সুঁৱেৰী উৎসৱ সঁচাকৈ আদৰণীয়। দৌলৰ সুঁৱেৰী উৎসৱ আৰু বহাগৰ সুঁৱেৰী উৎসৱৰ মাজত এক বিশেষ পাৰ্থক্যৰ পৰিলক্ষিত হোৱা দেখা যায়। দৌলৰ সুঁৱেৰী উৎসৱত জনগণে ফাকুগুৰি ছটিয়াই হোলী গীত গাই যৌৱনৰ উন্মাদনা প্ৰকাশ কৰি বহাগৰ আবাহন কৰা দেখা যায়। আনহাতে বহাগৰ সুঁৱেৰী উৎসৱত নামঘোষা আৰু বৰগীতৰ পদ গাই গায়ন বায়ন সহকাৰে গোসাঁইক লৈ পালন কৰা এটা উৎসৱ, যি উৎসৱত ভগৱানৰ চৰণ তলাত স্থান পাবলৈ কৰা আকুতি দেখিবলৈ পোৱা যায়। বহাগৰ সুঁৱেৰী উৎসৱত গোসাঁইক গায়ন বায়ন সহকাৰে বৰগীতৰ পদ গাই কলয়া কীৰ্তন ঘৰলৈ লৈ যায়। তাত কলয়া সুখ কীৰ্তন কৰি গায়ন বায়ন সহকাৰে বাটে বাটে নাম গুণ গাই সুন্দৰীদিয়া সত্ৰলৈ লৈ অহা হয়। আৰু সুন্দৰীদিয়া সত্ৰৰ ভিতৰত মূল গৃহৰ চাৰিওফালে 5 পাক প্ৰদক্ষিণ কৰা হয় আৰু 5 পাক প্ৰদক্ষিণ কৰাৰ পিছত গোসাঁইক মূল গৃহৰ ভিতৰত স্থাপন কৰা হয়।
এয়াই হ'ল বহাগৰ সুঁৱৰী উৎসৱৰ তাৎপৰ্য।